এইটো গছৰ পাতৰ নাম হ'ল মেচেণ্ডেৰী গছ। এই মেচেণ্ডেৰী গছৰ পাতৰ এটা ঔষধি গুণ আছে। কি গুণ আছে? ঔষধি গুণ। যেতিয়া তোমাৰ পেট কামোৰে, পেটৰ অসুখ হয়, ইয়াৰ পাতৰ ৰসটো ভালদৰে ধুই কি কৰিব লাগে? ৰসটো ওলাব লাগে আৰু ইয়াৰ ৰসটো খালে পেটৰ অসুখ ভাল হয়। লাইজাবেৰী এই লাইজাবেৰী গছৰ পাতৰ ইয়াতো এটা ঔষধি গুণ আছে। কি গুণ আছে? ঔষধি। আমাৰ স্কুলত সেইদিনাখন দেখিছিলা ৰাহুলৰ যে মুখত বিচাই ৰাখিছিলে, এদিন কৃষ্ণ হৈছিল নে গোটেই মুখখন ফুলি গৈছিলে। মই কি দিছিলোঁ? এই গছৰ পাতৰ ৰসটো দিছিলোঁ আৰু লগে লগে কি হৈছিলে? ভাল হৈছিলে। গতিকে এই লাইজাবেৰী গছৰ পাতৰ পৰা আমি ঔষধি গুণ কি পাওঁ? যদি বিচাই ৰাখিব তেতিয়া ইয়াৰ ৰসটো লগাই দিলে, চাফা কৰি ধুনীয়াকৈ ৰসটো লগাই দিব লাগে। তেতিয়া য'ত য'ত মানে বিচাই ৰাখিলে ডবৰা ডবৰি হয়, তাত দিলে কি হ'ব? ভাল হ'ব। চোৱাচোন গছডাল চিনি পাইছা? আমাৰ তাতে আছে নহয়, আছেনে নাই? ঔষধি গছৰ বাগিচা আছে। গতিকে বাৰীৰ পৰা কেতিয়া তোমালোকে ছিঙি নেপেলাবা দেই।